Namaskar. Affirmation. এই ৱৰ্ডটো আপোনালোকে মোৰ আগৰ বহুত ভিডিঅ'ত শুনিছে affirmation. এতিয়া affirmation হয় কি? মই কিয় ইমান affirmation কৰি থাকোঁ বা affirmationৰ আমি affirmation কিয় ক'ব লাগে, affirmation আমি কেতিয়া ক'ব লাগে, affirmation কোৱাৰ ফলত আমাৰ কি প্ৰফিট বা কি বেনিফিট হয়, কিহৰ কাৰণে ইমান affirmation কওঁ বা affirmationৰ মেজিকেল ৰিজাল্টবোৰ আমি কিয় পাওঁ, সেই গোটেইখিনি কথা আজি আপোনালোকে গম পাব। গতিকে চাই থাকক ভিডিঅ'টো। এতিয়া এফাৰ্মেশ্যন মানে কি? এফাৰ্মেশ্যন মানে হৈছে এটা ষ্টেটমেণ্ট। এফাৰ্মেশ্যন ৱৰ্ডটো আপোনালোকে যিবোৰে ৰেকি হিলিং কৰিছে তেওঁলোকে শুনিব, আৰু ল অফ এট্ৰেকশ্যনতো বহুত ইউজ হয় এফাৰ্মেশ্যন। গতিকে এফাৰ্মেশ্যন মানে হৈছে এটা ষ্টেটমেণ্ট বা এটা লাইন যিটো আমি ডেইলি ৰিপিট কৰোঁ, বা এটা এফাৰ্মেশ্যনৰ যোগেৰে আমি ইউনিভাৰ্চক কিছুমান মেছেজ চেণ্ড কৰোঁ, আৰু সেই মেছেজৰ আমি ৰেছপণ্ড পাওঁ ইউনিভাৰ্চৰ পৰা। সেইটোৱে হৈছে এফাৰ্মেশ্যন। আৰু এফাৰ্মেশ্যনত আমি যিবোৰ লাইন কওঁ, সেই লাইনবোৰ এনেকুৱা কিছুমান লাইন থাকে যিটো আমি আমাৰ লাইফত হোৱাটো বিচাৰোঁ, বা আমাৰ লাইফত যিটো বস্তু অলৰেডি আছে কিন্তু সেইটো আমি আৰু বেটাৰ হোৱাটো বিচাৰোঁ। তাৰ কাৰণে আমি এফাৰ্মেশ্যনৰ সহায় লওঁ বা এফাৰ্মেশ্যন কওঁ, আৰু বা এফাৰ্মেশ্যনৰ যোগেৰে আমি ইউনিভাৰ্চক সেই মেছেজটো চেণ্ড কৰোঁ। এতিয়া এফাৰ্মেশ্যনে কেনেদৰে কাম কৰিব? প্ৰথমতে হৈছে এফাৰ্মেশ্যনটো যেতিয়া আমি ৰিপিট কৰোঁ বা ডেইলি আমি এটা ষ্টেটমেণ্ট যেতিয়া বাৰে বাৰে কৈ থাকোঁতে কি হ'ব যে আমাৰ কনচিয়াছ মাইণ্ডৰ লগতে ছাবকনচিয়াছ মাইণ্ডতো সেই মেছেজটো যাব, আৰু ছাবকনচিয়াছ মাইণ্ডৰ পৰা ইউনিভাৰ্চে পাব সেই মেছেজটো। তেনেদৰে এফাৰ্মেশ্যনে আমাক ৰেছপণ্ড কৰে আমি যিবোৰ বস্তু বিচাৰোঁ। আৰু এফাৰ্মেশ্যনবোৰ যেতিয়া আমি কওঁ, এফাৰ্মেশ্যন কেনেকুৱা হ'ব লাগে? এফাৰ্মেশ্যনবোৰ সদায় পজিটিভ হ'ব লাগে, বা আমি যিটো বিচাৰোঁ সেইটো আমি ক'ব লাগে। এইটো নহয় যে আমি কি নিবিচাৰাটো নহয়, আমি কি বিচাৰোঁ সেইটো বস্তুটো আমি সদায় ক'ব লাগে। আৰু এফাৰ্মেশ্যন সদায় প্ৰেজেণ্ট টেন্সত কোৱা হয়। গতিকে আপোনালোকে যেতিয়াই এফাৰ্মেশ্যন কয়, এফাৰ্মেশ্যনবোৰ সদায় প্ৰেজেণ্ট টেন্সত ক'ব। আৰু এফাৰ্মেশ্যনে কেনেদৰে ৰেছপণ্ড কৰে? মই ক'লোৱেই যে এফাৰ্মেশ্যনৰ যিবোৰ মেছেজ থাকে, সেই মেছেজবোৰ ইউনিভাৰ্চৰ তাত যায়, আৰু ইউনিভাৰ্চে আমাক ৰেছপণ্ড কৰে তাৰ যোগেৰে। গতিকে এফাৰ্মেশ্যনৰতো বহুত মেজিকেল ৰিজাল্ট আছে। মোৰতো এফাৰ্মেশ্যনৰ ছাকচেছ ষ্টৰি যদি দিব যাওঁ মানে মোৰ ইউটিউবটো পূৰা ভৰ্তি হৈ যাব। মই এটা দুটা ভিডিঅ' বনাইছোঁ এফাৰ্মেশ্যন ছাকচেছ ষ্টৰি, আৰু লাহে লাহে বনাই গৈ থাকিম। আপোনালোকে চাই থাকিব এফাৰ্মেশ্যনবোৰ কেনেদৰে কওঁ মই বা কেনেদৰে ৰিজাল্ট পাওঁ। এতিয়া চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে এফাৰ্মেশ্যনবোৰ আমি কেতিয়া ক'ব লাগে, বা বেষ্ট টাইমিং কি হয় এফাৰ্মেশ্যন ক'বৰ কাৰণে। এফাৰ্মেশ্যন কোৱাৰ বেষ্ট টাইমিংটো হৈছে মৰ্ণিং শুই উঠি পেলাই, বা বিচনাতে আপুনি চকু মেলিয়ে ক'ব পাৰে। কাৰণ মৰ্ণিং টাইমত কি হয়, আমাৰ মাইণ্ডটো পিয়'ৰ হৈ থাকে বা ফ্ৰেছ হৈ থাকে। সেইটো টাইমত একো ৰেজিষ্টেঞ্চ নাথাকে আমাৰ মাইণ্ডত। গতিকে যেতিয়া আমি সেইটো টাইমত এটা এফাৰ্মেশ্যন কওঁ, সেই এফাৰ্মেশ্যনটো আমাৰ ব্ৰেইনত, আৰু সেইটো টাইমত ছাবকনচিয়াছ মাইণ্ডটোও বেছি এক্টিভ হৈ থাকে। গতিকে সেইটো টাইমত আমি এফাৰ্মেশ্যন ক'লে এফাৰ্মেশ্যনখিনি আমাৰ ছাবকনচিয়াছ মাইণ্ডত সোনকালে যায়, কাৰণ আমাৰ ছাবকনচিয়াছ মাইণ্ড আৰু কনচিয়াছ মাইণ্ডৰ মাজত একো ৰেজিষ্টেঞ্চ নাথাকে। সেইকাৰণে চবতকৈ বেষ্ট টাইমিং হৈছে এফাৰ্মেশ্যন ক'বৰ কাৰণে মৰ্ণিং টাইম। আৰু তাৰপিছত ছেকেণ্ড বেষ্ট টাইমিংটো হৈছে ৰাতি শোৱাৰ আগত। কাৰণ শোৱাৰ আগত যেতিয়া আমি এফাৰ্মেশ্যন এটা কওঁ, তাৰপিছত গোটেই ৰাতিটো সেই এফাৰ্মেশ্যনটো আমাৰ মাইণ্ডত চলি থাকে। আৰু তাৰপিছত কি হয়, সেই এফাৰ্মেশ্যনৰ যোগেৰে আমি যিবোৰ মেছেজ ইউনিভাৰ্চক পঠাওঁ, সেই এফাৰ্মেশ্যনবোৰৰ মেছেজৰ ৰেছপণ্ড আমি বেছি সোনকালে পাওঁ। গতিকে নেক্সট বেষ্ট টাইমিংটো হৈছে শোৱাৰ আগত। আৰু কি হয় যে বহুতে কি কৰে, ৰাতি শোৱাৰ পিছতো হেডফোনত বা তেনেদৰে মিউজিক ছিষ্টেমত হওক এফাৰ্মেশ্যনবোৰ লগাই থৈ দিয়ে গোটেই ৰাতিটোৰ কাৰণে।
এটা আপুনি ইউটিউবত যদি সাৰ্চ কৰে বহুত এফাৰ্মেশ্যনৰ ভিডিঅ'জ পাই যাব এটা 1 ঘণ্টা 2 ঘণ্টা 8-9 ঘণ্টালৈকে এফাৰ্মেশ্যনৰ ভিডিঅ'জ থাকে গতিকে সেইবোৰো আপোনালোকে লগাই পেলাই শুই যাব পাৰে কিন্তু বহুতৰে এফাৰ্মেশ্যন বা কিবা এটা মিউজিক চিষ্টেম বা বজি থাকিলে খুব প্ৰব্লেম হয় তেতিয়া আপোনালোকে কি কৰিব পাৰে শুৱাৰ আগত আপোনালোকে এফাৰ্মেশ্যনখিনি কওক বা লিখক বা শুনক তাৰপিছত শুই যাওক তেতিয়াও সেম কাম কৰে গতিকে তেনেদৰে আপোনালোকে কৰিব পাৰে আৰু তাৰপিছত আপোনালোকে দুপৰীয়া বা ইভিনিং যেতিয়া সময় পায় তেতিয়া এফাৰ্মেশ্যনবোৰ ৰিপিট কৰি থাকিব পাৰে বা ক'ব পাৰে আৰু মই আগতে গ্ৰেটিটিউড ৱৰ্কৰ ভিডিঅ'টো বনাইছিলোঁ তাতে কৈছিলোঁ যে মই গ্ৰেটিটিউড ৱৰ্কৰ টাইমতো এফাৰ্মেশ্যন কওঁ কাৰণ গ্ৰেটিটিউড ৱৰ্কৰ টাইমত লগত যদি আমি এফাৰ্মেশ্যন এড কৰি দিওঁ ন সেইটো এটা বহুত ধুনীয়া কম্বিনেশ্যন হয় গতিকে মই বিৰাট ভাল পাওঁ গ্ৰেটিটিউড ৱৰ্কৰ লগত এফাৰ্মেশ্যন কৈ পেলাই আপোনালোকে তেনেদৰেও এড কৰিব পাৰে কিন্তু চবতকৈ বেষ্ট টাইমিং ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগত সেইটো টাইমত আপোনালোকে এফাৰ্মেশ্যনবোৰ ক'ব এতিয়া এফাৰ্মেশ্যন কি কেনেদৰে ক'ব বা কেনেকুৱা ধৰণৰ লাইন আমি কওঁ ফৰ এক্সাম্পল আমি সকলোৱে হেল্ডি হৈ থকাটো বিচাৰোঁ গতিকে আমি যদি ডেইলি কওঁ যে আই এম হেল্ডি আৰু প্ৰেজেণ্ট টেন্সত আমি ক'ব লাগে এফাৰ্মেশ্যন গতিকে মই হেল্ডি বা আই এম হেল্ডি যেতিয়া আমি ডেইলি সেই এফাৰ্মেশ্যনটো ৰিপিট কৰি থাকিম তেতিয়া আপোনালোকে চাব যে কিছুমান মানুহ যাৰ বহুত ফিজিকেল ইছ্যু থাকে বা কিছুমান বেমাৰ থাকে তেওঁলোকৰ বেমাৰবোৰো লাহে লাহে ভাল হ'বলৈ ষ্টাৰ্ট দিয়ে কাৰণ এফাৰ্মেশ্যনে ইমান ধুনীয়া মেজিকেলি কাম কৰে ন লাহে লাহে একদম মিৰাকল হৈ যায় তেওঁলোকৰ হেল্থৰ যিবোৰ ইছ্যু থাকে সেইবোৰ ভাল হয় কিন্তু যদি আমি ছাপ'জ আই এম হেল্ডি বা মই হেল্ডি বা তেনেকৈ নকৈ পেলাই যদি আমি এনেদৰে কওঁ যে মোৰ একো বেমাৰ নাই তেনেদৰে এফাৰ্মেশ্যন নকয় কাৰণ কি হয় যিকোনো এফাৰ্মেশ্যন আমি যেতিয়া কওঁ তাত নিগেটিভ ৱৰ্ডটো ইউজ কৰিব নালাগে মোৰ বেমাৰ নাই তেনেদৰে কোৱাতকৈ আই এম হেল্ডি তেনেদৰে কোৱাটো বেছি বেটাৰ হয় গতিকে তেনেদৰে এফাৰ্মেশ্যনবোৰ আপোনালোকে চাই ল'ব কেনেকুৱাকৈ আপোনালোকৰ কাৰণে চুইটেবল হয় আৰু যিসকলে মোৰ পাৰ্চনেল ছেশ্যনত আহে তেওঁলোককতো গম পায় মই তেওঁলোকৰ সুধি লওক তেওঁলোকে কেনেকুৱা ধৰণৰ ষ্টেটমেণ্টবোৰ ডেইলি ৰিপিট কৰে আৰু সেইটোক এনালাইচিছ কৰি পেলাই মই তেওঁলোকৰ ষ্টেটমেণ্টবোৰ কি ক'ব লাগে কি ক'ব নালাগে সেইবোৰ চেঞ্জ কৰি দিওঁ গতিকে আপোনালোকৰ যদি বেছি জানিব বিচাৰে তেতিয়াহ'লে মোৰ পাৰ্চনেল ছেশ্যনতো আহিব পাৰে কাৰণ ইউটিউবততো মই ভিডিঅ' বনাই গৈ আছোঁ আৰু পিছলৈ মই আৰু নতুন টপিক আনিম এফাৰ্মেশ্যনত আমি কিবোৰ মিষ্টেক কৰোঁ বা কেনেকুৱা মিষ্টেকৰ কাৰণে এফাৰ্মেশ্যনৰো কেতিয়াবা উল্টা ৰিয়েকশ্যন আহি যায় কাৰণ ছাপ'জ কেতিয়াবা কিছুমান মানুহে কি কয় ন যে মোৰ তাততো ইমান পইচা আছে মোৰ তাত পইচাৰ অভাৱ নাই বা মোৰ পৰা পইচা কেতিয়াও শেষ হৈ নাযায় তেনেকুৱা ধৰণৰ লাইন আমি ক'ব নালাগে সেইটো নকৈ পেলাই আপোনালোকে যদি কয় যে মোৰ তাত বহুত টকা আছে মোৰ চব নিডছ ফুলফিল কৰিবৰ কাৰণে মোৰ তাত বহুত টকা আছে আপোনালোকে সেইটো ষ্টেটমেণ্ট ক'ব পাৰে কিন্তু মোৰ টকা কেতিয়াও শেষ নহয় তেনেকুৱা ধৰণৰ মানে কি আপোনালোকে চাগে ধৰিব পাৰিছে অপজিটটো কি হয় গতিকে তেনেকৈ এফাৰ্মেশ্যনবোৰো আপোনালোকে ভালদৰে এনালাইচিছ কৰি পেলাই ক'ব কাৰণ এফাৰ্মেশ্যনৰ বহুত মেজিকেল ৰিজাল্ট হয় মই এবাৰ ভিডিঅ'ত কৈছিলোঁ যে মই এটা এফাৰ্মেশ্যন কৈ আছিলোঁ আই লাভ টু শ্বেয়াৰ মাই ৱেল্থ উইথ মাই লাভড ওৱানছ আৰু তাৰপিছত কি হ'ল যে বহুত ধৰণৰ মানুহে ফোন কৰে ফাইনেন্সিয়েল হেল্পৰ কাৰণে মই শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ লগত গতিকে তাৰপিছত মই মোৰ এফাৰ্মেশ্যনটো চেঞ্জ কৰি দিলোঁ গতিকে এফাৰ্মেশ্যন এটা কোৱাৰ আগত বা ডেইলি ৰিপিট কৰাৰ আগত আপোনালোকে সেইটোক ধুনীয়াকৈ এনালাইচিছ কৰি চাব কি হয় আমাৰ কেতিয়াবা কিছুমান ল'ৰা ছোৱালীক মাক দেউতাকবোৰে মানে কি বহুত গালি পাৰি থাকে যে ই কেতিয়াও ভালেই হ'ব নোৱাৰে ইটো একদম বদমাছ বহুত বেয়া পঢ়াত বেয়া সেইবোৰ একচুৱেলি ক'ব নালাগে কাৰণ কি হয় সেইবোৰ কোৱা মানে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰৰ ছাবকনচিয়াছ মাইণ্ডত সেই বস্তুবোৰ গৈ থাকে আমি তেওঁলোকক এটা মেছেজ দি আছোঁ আৰু তাৰপিছত তেনেকুৱাকৈ কেতিয়াবা এফাৰ্মেশ্যন
সেইটো এটা এফাৰ্মেশ্যনে হয় যেতিয়া ডেইলি কৈ থাকে ইটো একদম গ'ল আৰু গতিকে তেনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰ লগত ক'ব নালাগে হিচাপ মতে কাৰণ কি হয় তেনেকুৱাকৈ কোৱাৰ ফলত তেওঁলোকৰ ব্ৰেইনত যেতিয়া সেই বস্তুবোৰ সেই মেছেজটো পূৰা ফিড হৈ যায় ছাবকনচিয়াছ মাইণ্ডত তেতিয়া তেনেধৰণে বস্তুবোৰে ৰেছপণ্ড কৰিব ষ্টাৰ্ট দিয়ে আৰু সেইটোক ৰিপ্ৰগ্ৰেমিং কৰোঁতে বহুত টাইম লাগি যায় গতিকে সদায় নিজৰ ষ্টেটমেণ্টবিলাক ভাবি চিন্তি বা পজিটিভ ষ্টেটমেণ্টবোৰ ক'বলৈ যত্ন কৰিব তেতিয়া চাব যে চব বস্তু পজিটিভ হৈ গৈ থাকে আৰু এফাৰ্মেশ্যনৰ বিষয়েতো মই আপোনালোকক ক'লোৱে এফাৰ্মেশ্যন কেনেকৈ ক'ব লাগে কি হয় কি ৰিজাল্ট আহে আৰু এফাৰ্মেশ্যন সদায় যাতে প্ৰেজেণ্ট টেন্সত কয় ফিউচাৰ বা পাষ্ট টেন্সত নহয় ডেইলি প্ৰেজেণ্ট টেন্সত ক'ব আৰু ডেইলি ৰিপিট কৰিব কেৱল আপোনালোকে 30 ডেজৰ কাৰণে এটা এফাৰ্মেশ্যন কৈ পেলাই চাওক তাৰপিছত চাব ইমান ধুনীয়া ৰিজাল্ট হয় আপোনালোকে হয়তো যদি ফাইনেন্সিয়েল ৰিলেটেড এফাৰ্মেশ্যন বিচাৰে আই এম ৰিচ বা আই এম এ মানি মেগনেট এনেকুৱা ধৰণৰ বহুত এফাৰ্মেশ্যনছ আছে ইউটিউবতে আপোনালোকে পাই যাব গতিকে সেইবোৰো চাই পেলাই এফাৰ্মেশ্যনবোৰ তেনেদৰে ইউজ কৰিব কাৰণ ল অফ এট্ৰেকশ্যনত এফাৰ্মেশ্যন এটা বহুত ডাঙৰ পাৰ্ট হয় আৰু এফাৰ্মেশ্যনে আমাৰ ছাবকনচিয়াছ মাইণ্ডক ৰিপ্ৰগ্ৰেমিং কৰাত বহুত হেল্প কৰে কাৰণ আমাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে ইউনিভাৰ্চৰ লগত কানেক্ট হৈ আছে গতিকে যেতিয়া আমি আমাৰ ছাবকনচিয়াছ মাইণ্ডক শুদ্ধ মেছেজবোৰ দিম তেতিয়াহে আমাৰ লাইফত সেই মেছেজবোৰৰ ৰেছপণ্ড আমি ভালদৰে পাম কাৰণ মানুহবোৰৰ কি হয় নিগেটিভ কথাবোৰ বেছি সোনকালে ওলায় ধৰি লওক আপোনাৰ বেমাৰ হৈ আছে গতিকে আপুনি আৰু 10জনক আপোনাৰ খবৰ কি ছাপ'জ তেনেদৰে আপোনাক কোনোবাই সুধিলে আৰু আপোনালোকে নক'বা আৰু মোৰতো একদম বেমাৰ মোৰ গা একদম বেয়া কি ক'বা আৰু তেনেকুৱাকৈ বহুত মানুহে কয় কিন্তু একচুৱেলি কি হয় যেতিয়া আমি তেনেদৰে 10জন মানুহক ক'লোঁ তাৰমানে সেই 10জন মানুহে আমাক চাই পেলাই মানে বেমাৰ হৈ আছে তেনেকুৱাকৈ এটা ভাইব্ৰেশ্যন দিলে বা তেওঁলোকে মনত ভাবি ল'লে তাৰ বিনিময়ত কি হয় যে বেমাৰবোৰ আৰু বাঢ়ি গৈ থাকে কাৰণ সেই 10জনক কোৱাৰ বিনিময়ত তেওঁলোকেতো আপোনালোকৰ বেমাৰটো ঠিক কৰিব আহিব নোৱাৰে কিন্তু সেই 10জনক যে আপোনালোকে এটা নিগেটিভ ষ্টেটমেণ্ট ক'লে আপোনাৰ বিষয়ে সেই নিগেটিভ ষ্টেটমেণ্টটোৱে আপোনাকহে আৰু বেছি বেয়া কৰিব গতিকে তেনেকুৱা ধৰণৰ ষ্টেটমেণ্টবোৰ অলপ ছাইড কৰি ৰাখক লাইফৰ পৰা তাৰপিছত চাব যে লাইফটো বহুত ধুনীয়া হৈ যাব গতিকে আজিৰ ভিডিঅ'টো সেইকাৰণে মই বনালোঁ আপোনালোকৰ লগত আৰু লগতে বিনীতা বাইদেউ আপুনিও কৈ আছিলে এফাৰ্মেশ্যনৰ ভিডিঅ' এটা বনাবলৈ গতিকে আজি এইটো ভিডিঅ' স্পেচিয়েলি আপোনাৰ কাৰণে হয় আৰু লাহে লাহে মই এটা দুটাকৈ টপিকবোৰ কভাৰ কৰি গৈ থাকিম কাৰণ নতুন ইউটিউব চেনেল হয় একেদিনে ইমানবোৰ টপিকটো ভিডিঅ' বনোৱা পচিবল নহয় আশা কৰিলোঁ এই ভিডিঅ'টোৱে বহুতকে হেল্প কৰিব আৰু এনেকুৱা ধৰণৰে ল অফ এট্ৰেকশ্যন ৰিলেটেড ভিডিঅ'জবোৰ চাবলৈ যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে থেংক ইউ